নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, স্বাগতম জনাইছো আপোনালোকক আমাৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, আজি আমি আহি উপস্থিত হৈছোহি লখিমপুৰ জিলাৰ এখন বিশেষ গাঁৱত। লখিমপুৰ জিলাৰ ঘাৰমৰা অঞ্চলৰ গোসাইচাপৰি গাঁও। প্ৰিয় দৰ্শকবৃন্দ, আজি আমি আমাৰ আলোচনাৰ বিষয় হৈছে কৈৱৰ্তসকলৰ ইতিবৃত্ত সম্পৰ্কে আৰু সমাজ জীৱনৰ সম্পৰ্কে। আজি আমাৰ অনুষ্ঠানৰ অতিথি হৈছে শ্ৰদ্ধাৰ ভদ্ৰেশ্বৰ দাসদেৱ। তেওঁক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। ধন্যবাদ জনাইছো। আমি আজি আহি আপোনাৰ ওচৰত উপস্থিত হৈছো। আমাৰ আলোচনাৰ বিষয় হৈছে আজি অসমৰ জাতীয় জীৱনলৈ কৈৱৰ্তসকলৰ বিভিন্ন ধৰণৰ অৱদানৰ বিষয়ে, বা কৈৱৰ্তসকলে অসমীয়া সমাজখনত কেনেধৰণে তেওঁলোকৰ অৱদানসমূহ অতীজৰ পৰা আগবঢ়াই গৈছে, বৰ্তমান সময়ত কেনেদৰে আগবঢ়াই গৈছে, আৰু কৈৱৰ্ত সমাজৰ পৰা বৰ্তমান সময়ত অসমত বিভিন্ন প্ৰেক্ষাপটত কাম কৰি থকা অসমৰ বিভিন্ন ব্যক্তিসকলৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা। আমি প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিছো কৈৱৰ্তসকলৰ ইতিহাস সম্পৰ্কে, কৈৱৰ্তসকলৰ ইতিবৃত্ত সম্পৰ্কে আমাক থুলমূলকৈ আপুনি জনাওক কিছু। ধন্যবাদ। কৈৱৰ্তসকলৰ ইতিবৃত্তৰ বিষয়ে ক'বলৈ হ'লে বৰ কম সময়তে শেষ নহয়। যিহেতু এটা জাতিৰ বিস্তৃত ইতিহাস থাকে, এই ইতিহাস খুব কম সময়তে শেষ কৰিব নোৱাৰি। তথাপিতো থুলমূলকৈ কম, যিহেতু মানৱ সভ্যতাৰ বিকাশৰ ক্ৰমোন্নতিৰ লগে লগে বিভিন্ন মানৱ গোষ্ঠীৰ পৰা বিকাশ, বিভিন্ন জাতি সম্প্ৰদায়ৰ সৃষ্টি হৈ আহিছে, আৰু বিভিন্ন জাতি সম্প্ৰদায়ৰ মাজত সমন্বয় আৰু সংমিশ্ৰণ হৈ আহিছে। গতিকে মানৱ জাতি এটা বিকাশৰ ধাৰাটো বৰ দীঘলীয়া ইতিহাস খুচৰিব লাগিব। তথাপিতো আমি জনামতে কৈৱৰ্ত হ'ল দ্ৰাবিড় মূলীয়। ভাৰতৰ মানৱ গোষ্ঠীৰ ভিতৰত দ্ৰাবিড়সকল এটা শ্ৰেষ্ঠ জাতি। ভাৰতৰ সভ্যতা, সংস্কৃতি, ইতিহাসৰ গৌৰৱোজ্জ্বল জাতি এটা। সেই দ্ৰাবিড় গোষ্ঠীৰে এটা অন্তৰ্গত তাৰ পৰাই সৃষ্টি হোৱা কৈৱৰ্তসকল। গতিকে কৈৱৰ্তসকলৰ ইতিহাস সম্পৰ্কে পণ্ডিতসকলে বিভিন্ন ধৰণৰ মতামত দিয়া দেখোঁ। কিছুমানে কয়, কিছুমান পণ্ডিতৰ মতে বোলে ক্ষত্ৰিয়ৰ ঔৰসত বা বৈশ্যৰ গৰ্ভত জন্ম হোৱাৰ কাৰণে কৈৱৰ্ত জাতিৰ সৃষ্টি হ'ল বুলি কয়। আৰু কিছুমানে কয় মানে উচ্চ বংশজাত পুৰুষৰ ঔৰসত নিম্ন বংশজাত মহিলাৰ গৰ্ভত কৈৱৰ্ত জাতিৰ জন্ম হোৱাৰ কাৰণে কৈৱৰ্ত জাতিৰ তেনেকৈ সৃষ্টি হ'ল। এইবিলাক কথা কিমান বিজ্ঞানসন্মত বা কিমান ঐতিহাসিকভাৱে সত্য মই নাজানো, কিন্তু পণ্ডিতসকলে তেনেকৈ কয়। কিন্তু মই জনামতে মানৱ জাতি এটা বিকাশৰ ধাৰাটো বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি, বিভিন্ন সমন্বয় আৰু সংমিশ্ৰণৰ মাজেদি এটা জাতিৰ সৃষ্টি হয়। আৰু সেই জাতিটো সময়ত গৈ বিভিন্ন স্থান আৰু স্থানৰ পৰিৱৰ্তনৰ সময় বাগৰাৰ লগে লগে বিভিন্ন স্থানত পৰিভ্ৰমণ কৰি নিজৰ জাতীয় স্বকীয়তা এটা প্ৰকাশ পায়। কৈৱৰ্তসকলো তেনেকুৱা এটা জাতি, যিটো জাতি এটা সৰুৰ অতীতৰ পৰা ইতিহাস জড়িত বিভিন্ন কাহিনী আছে। এতিয়া ৰামায়ণৰ যুগত কৈৱৰ্তসকল ৰামায়ণৰ যুগতো ইতিহাস আছে। মহাভাৰতৰ যুগতো আছে। মহাভাৰতৰ যুগত সত্যসন্ধাৰ কথা আপোনালোকে জানে, মৎস্যগন্ধা বুলি পিছত পৰিচিত হৈছে। আৰু মৎস্যগন্ধাৰ দেউতাক ধীবৰ, আৰু ধীবৰ কন্যা মৎস্যগন্ধাৰ পৰাই আমাৰ বেদব্যাসৰ জন্ম লাভ কৰিছে। গতিকে তেনেধৰণৰ যদি ধীবৰ পৰাই মৎস্যগন্ধাৰ সৃষ্টি হৈছে, জন্ম হৈছে, তেনেধৰণে অনেক সেই সময়ত ৰজা মহাৰজা আছিল। আৰু কুন্তীৰ শ্ৰীকৃষ্ণৰ পেহীয়েক এগৰাকী কোনোবা এজন কৈৱৰ্ত ৰজাই বিয়া কৰিছিল, এইটো মহাভাৰতত আছে। গতিকে ইতিহাসত সেই কথাবোৰ আছে। উত্তৰা যেতিয়া মহাভাৰতৰ আমাৰ পঞ্চপাণ্ডৱ অজ্ঞাতবাস কৰিছিল, বিৰাট ৰাজ্যত তেওঁলোকে আত্মগোপন কৰি আছিল। সেই বিৰাট ৰাজ্যখন কৈৱৰ্ত ৰাজ্য আছিল, আৰু বিৰাট ৰজা কৈৱৰ্ত ৰজা আছিল।
তেনেধৰণে আমাৰ অসমতো আমি চাবলৈ পাওঁ নাগশংকৰ ৰজা কৈৱৰ্ত ৰজা আছিল আৰু ডবকাৰ বিস্তীৰ্ণ অঞ্চল কৈৱৰ্ত ৰজাই ৰাজত্ব কৰিছিল বুলি আমি পাওঁ। দেৱস্বৰ কৈৱৰ্ত ৰজা আছিল বুলি আমি তথ্য পাইছোঁ। তেনেধৰণে আৰিমত্তকো কৈৱৰ্ত ৰজা বুলি কোৱা হয়। গতিকে এটা সময়ত কৈৱৰ্তসকল খুব আদ্যৱন্ত আৰু এটা মৰ্যাদা সম্পন্ন এটা জাতি আছিল। আমাৰ যদি আমি বৌদ্ধ যুগলৈ চাওঁ তেতিয়াহ'লে মৰ্চেন্দ্ৰনাথ হ'ল এজন বৌদ্ধৰ সিদ্ধাচাৰ্য কামৰূপৰ। তেওঁ অংশকালীনভাৱে নালন্দা আৰু তক্ষশিলাত বৌদ্ধ ধৰ্মীয় সম্পৰ্কীয় অধ্যাপক আছিল আৰু তেওঁৱেই বৌদ্ধৰ দোহাসমূহ লিখিছিল যিবোৰ আমাৰ মাধৱদেৱে ঘোষা লিখিছিল। তেনেধৰণে বৌদ্ধৰ ঘোষাবিলাক চৰ্যাপদ বুলি কৈছিল। গতিকে সেই চৰ্যাপদবিলাক 1904 চনত নেপালৰ ৰাজদৰবাৰত ভাষাতত্ত্ববিদ বেংগলী ভাষাতত্ত্ববিদ চট্টোপাধ্যায় সুনীতি কুমাৰ চট্টোপাধ্যায় সেই নেপালৰ ৰাজদৰবাৰৰ লাইব্ৰেৰীত সেইখিনি উদ্ধাৰ কৰিছিল আৰু তাত সেইখিনি গৱেষণা কৰি ভাষাতত্ত্ববিদবিলাকে কৈছে যে অসমীয়াৰ প্ৰাচীনতম নিদৰ্শন সেই চৰ্যাপদবিলাকত প্ৰতিফলন ঘটিছে বুলি কৈছে। গতিকে সেই চৰ্যাপদ যিহেতু এজন কৈৱৰ্তৰ সিদ্ধাচাৰ্য বৌদ্ধ ধৰ্মীয় প্ৰচাৰক বা প্ৰবক্তা তেওঁ লিখিছিল। গতিকে অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন চৰ্যাপদ যদি হয় তেতিয়াহ'লে সেই চৰ্যাপদসমূহ যদি এজন কৈৱৰ্ত সিদ্ধাচাৰ্য লিখিছিল এই কথা কিন্তু বাণীকান্ত চয়নিকাতো আছে, বাণীকান্ত থেচিছখনতো আছে ৰচনাৰে তাতো আছে। গতিকে অসমীয়া ভাষাটোৰ জনক বুলি আমি তেতিয়াহ'লে মৎস্যনাথকো ক'ব পাৰোঁ। অসমীয়া ভাষাত কৈৱৰ্তসকলৰ এটা ভূমিকা আছে। আৰু আমি ইংৰাজসকল যেতিয়া অসমলৈ আহিছিল তেতিয়া অসমৰ একমাত্ৰ যাতায়াতৰ ব্যৱস্থাটো আছিল জলপথ, ব্ৰহ্মপুত্ৰ নদী, সোৱণশিৰি নদী। আৰু এতিয়া যেনেকৈ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথেদি অনেক যান বাহন চলে বা মানুহ আহ যাহ কৰে, তেতিয়া আমাৰ ৰাজপথ নাছিল আজিৰ দৰে। গতিকে জলপথকে ৰাজপথৰ দৰে ব্যৱহাৰ কৰিছিল। নাও, জাহাজ এইবিলাক যাতায়াতৰ কাৰণে ব্যৱহাৰ কৰিছিল। ইংৰাজৰ দিনত তেতিয়া ডিব্ৰুগড়ৰ তিনিচুকীয়াত ইংৰাজসকলে ঘাটি স্থাপন কৰিছিল আৰু তাতে ইংৰাজ ব্ৰনছন চাহাবে নাথান ব্ৰাউন চাহাবে চপাশাল প্ৰতিষ্ঠা কৰিছিল আৰু চপাশালত দুভাষী হিচাপে ব্যৱহাৰ কৰিছিল নিধিৰাম কৈৱৰ্ত। নিধিৰাম কেৱট বুলিও কোৱা হয়। নিধিৰাম কৈৱৰ্তক ব্যৱহাৰ কৰিছিল দুভাষী হিচাপে, তেওঁ শিক্ষিত আছিল। গতিকে নিধিৰাম কৈৱৰ্তই দুভাষী হিচাপে ব্যৱহাৰ কৰাৰ ফলত যেতিয়া এই যে নিউ টেষ্টামেণ্ট আছিল নেকি, এই আমাৰ বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল, বাইবেলখন অসমীয়ালৈ ধৰ্ম পুস্তক যেতিয়া কৰিছিল তেতিয়া সেইটো ভাষাই ব্যৱহাৰ কৰিছিল যিটো ভাষা নাৱৰীয়াসকলৰ মুখৰ ভাষা আছিল। আৰু ইংৰাজসকলে প্ৰথম আহি যিটো ভাষা সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰিছিল, নাৱৰীয়াসকলৰ মুখত যিটো ভাষা প্ৰকাশ পাইছিল আৰু যিবোৰ ঘাট আছিল, ব্যৱসায়িক প্ৰতিষ্ঠানত যিটো ঘাটি আছিল ব্ৰহ্মপুত্ৰ পাৰে পাৰে, তাত নাৱৰীয়াসকলৰ ভাষাটোকে সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰিছিল। সেয়া উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি জনগোষ্ঠী, আনকি পাহাৰ কি ভৈয়াম কি সকলো জাতি জনগোষ্ঠীয়ে সেই ভাষাটোকে সংযোগী ভাষা হিচাপে লৈছিল, যিটো ভাষা নাৱৰীয়া মুখত প্ৰকাশ পাইছিল। গতিকে ইংৰাজসকলেও সেই ভাষাটোকে যোগাযোগৰ ভাষা হিচাপে ব্যৱহাৰ কৰিছিল। গতিকে সেই ভাষাটো নিশ্চিতৰূপে কৈৱৰ্ত নাৱৰীয়াসকলৰ মুখৰ ভাষা আছিল। গতিকে অসমীয়া ভাষাটো যে অৰিজিন জকাটো এই কৈৱৰ্তসকলৰ মুখৰ ভাষা আছিল। গতিকে ক্ৰমবিৱৰ্তনত আহি বিভিন্ন জাতি সম্প্ৰদায়ৰ ভাষা সংমিশ্ৰণত আজি আধুনিক অসমীয়া ভাষাৰ সৃষ্টি হৈছে। আজি অসমীয়া ভাষা আধুনিক অসমীয়া ভাষাটো কৈৱৰ্তসকলৰ বুলি মই নকওঁ, কিন্তু জকাটো কিন্তু কৈৱৰ্তসকলৰ মুখৰ ভাষা। সেয়া আমাৰ বুদ্ধিজীৱী, বিশিষ্ট বুদ্ধিজীৱী ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়েও এইটো মুকলি সভাত তেওঁ এইটো প্ৰকাশো কৰিছে, আনকি তেওঁ বাতৰি কাকততো প্ৰকাশ কৰিছে। গতিকে অসমীয়া ভাষা সাহিত্যৰ বিষয়ে যদি আমি ক'ব যাওঁ
আৰু তুমি ইতিহাসৰ কথাও ক'বলৈ কৈছিলা নহয় জানো ইতিহাসৰ কথাটো মই কৈছোঁ কৈবৰ্তহল এটা ৰাজবংশ এটা অতীতত আছিল কালক্ৰমত মোৰ কাম হৈ আছে কালক্ৰমত 2 শতিকা 3 শতিকা মানতে কৈবৰ্তহল কেৱল অসমৰে বাসিন্দা নহয় সমগ্ৰ ভাৰতবৰ্ষত ব্যাপ্ত হৈ আছে মই ক'লো না সিন্ধু সৰজু নদী পাৰে পাৰে গংগাৰ পাৰে পাৰে কৈবৰ্তহল বাস কৰিছিল আৰু কালক্ৰমত অসমলৈ সুদূৰ অতীতত প্ৰথম শতিকা দ্বিতীয় শতিকাতে অসমলৈ প্ৰৱৰ্জিত হৈছিল বুলি গৱেষকসকলে কয় গতিকে অসমতো সেই দ্বিতীয় তৃতীয় শতিকাৰ পৰা কৈবৰ্তসকলৰ বাসস্থান আছে বুলি আমি জানিব পাৰিছোঁ অধ্যয়ন কৰিব পাৰিছোঁ গতিকে কালক্ৰমত এই কৈবৰ্তসকল অতীতত সুদূৰ অতীতত যথেষ্ট মান মৰ্যাদা সহকাৰে ৰাজ পদবীধাৰী আৰু ভূমি অধিকাৰী আছিল জমিদাৰী আছিল আৰু ইয়াৰ তথ্য প্ৰমাণ আমাৰ বিভিন্ন শিলালিপিত আছে এতিয়া আমাৰ তেজপুৰত নাগশংকৰ ৰজাই ৰাজধানী পাতিছিল হেৰিয়ত তাতে নাগশংকৰ মন্দিৰো প্ৰতিষ্ঠা কৰিছে কৈবৰ্ত ৰজাই আৰু সেই সময়ত আৰু ইপিনেদি নগাঁও ৰহালৈকে দবকাৰ ৰাজধানী আছিল কৈবৰ্ত গতিকে সেই কৈবৰ্তসকল এটা সময়ত খুব এটা গৌৰৱোজ্জ্বল জাতি আছিল কালক্ৰমত যেতিয়া আহোম ৰাজ্যই 600 বছৰ শাসন কৰিলে চাওলুং চুকাফাৰ পিছৰ পৰা চাওলুং চুকাফাৰ দিনৰ পৰা আমাৰ অসমত সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সমমৰ্যাদা ৰক্ষা কৰি ৰাজদৰবাৰত সেইমতে পদ দিছিল যেনেকৈ হাজৰিকা শইকীয়া বৰা বৰুৱা ইত্যাদি ইত্যাদি এই পদবীবিলাক দিছিল কিন্তু কালক্ৰমত যেতিয়া শিৱসিংহ গদাধৰ সিংহৰ দিনৰ পৰা ৰাজেশ্বৰ সিংহৰ দিনৰ পৰা এই কনৌজৰ পৰা পণ্ডিতসকলক আনিলে ব্ৰাহ্মণ পণ্ডিতসকলক আনিলে সেই পণ্ডিতসকলে ইয়াতে দেখিলেহি যে ইয়াতে চতুবৰ্ণ ব্যৱস্থা নাই বৰ্ণবাদটো নাই গতিকে ভাৰতবৰ্ষতো বৰ্ণবাদ আছে চতুবৰ্ণ ব্যৱস্থা আছে ইয়াত দেখিলে যে ইয়াতে চতুবৰ্ণ ব্যৱস্থা নাই উচ্চ নিচ নাই সকলো জাতি সম্প্ৰদায় সকলো জাতি জনগোষ্ঠী মানুহক সমমৰ্যাদাৰে ৰাজদৰবাৰত পদবী দিছে সমমৰ্যাদাৰে বসবাস কৰিছে ইয়াতে ঘৃণা উচ্চ নিচ এইটো নাই বৰ প্ৰকট হৈ থকা দেখা নাই ভাৰতবৰ্ষত যেনেধৰণে আছে তেতিয়া সেই পণ্ডিতসকলে সম্ভৱ ৰজাক পৰামৰ্শ দিছিল যে তোমালোকে এই ভাৰতৰ দৰে ইয়াতো বৰ্ণবাদ প্ৰতিষ্ঠা কৰিব লাগিব আৰু কিছুমান মানুহ ডমিনেট কৰিব লাগিব অৱনত কৰি ৰাখিব পাৰিব লাগিব নহ'লে তুমি ৰাজশাসন সুচলভাৱে কৰিব নোৱাৰিবা গতিকে কিছুমান মানুহ দাসত্বৰ দৰে ৰাখিব পাৰিব লাগিব তেতিয়াহে তুমি সেৱা পাবা মানে বিনা খৰচত সেৱা পাবা নহ'লে তোমাৰ ৰাজশাসন চলাবলৈ অসুবিধা হ'ব তেতিয়া কালক্ৰমত কি হ'ল কৈবৰ্তকে আদি কৰি চুতীয়াকে আদি কৰি বিভিন্ন জাতি বা অন্যান্য পিছপৰা জাতিবিলাকক ভূমি সম্পত্তিবোৰ মানে অধিগ্ৰহণ কাঢ়ি ল'লে আৰু তেওঁলোকক লাহে লাহে নগৰ সভ্য সমাজৰ পৰা আছুতীয়াকৈ বাসস্থান কৰি থাকিবলৈ দিলে কৈবৰ্তসকল নদী পৰীয়া হৈ গ'ল নদী পাৰলৈ খেদি দিলে যেনেকৈ মিচিংসকলো নদী পাৰীয়া হৈ থাকিল তেনেকৈ চুতীয়াসকল এটা সময়ত ৰজাৰ পৰিয়াল আছিলে শাসক গোষ্ঠী আছিল চুতীয়াসকলো কিন্তু অৱলম্বন কৰা হ'ল সেই সময়ত তাৰপিছত তেনেকৈ বিভিন্ন পিছপৰা জাতিবিলাক জনগোষ্ঠীবিলাকক তেনেকৈ আছুতীয়াকৈ ৰখা হৈছিল সেই তাৰ আগলৈকে কিন্তু কৈবৰ্তসকল ভাস্কৰ্যবিদ আছিলে গৃহ নিৰ্মাণ কাৰ্যত জড়িত আছিল বিভিন্ন সাউদ আছিল এতিয়া আমি এতিয়া এল পি স্কুলত পঢ়িছিলোঁ যে নাও সদাগৰবিলাকে নাও মেলি যায় আকৌ মুদৈ বেপাৰ কৰে এইবিলাক আমি কবিতা পঢ়িছিলোঁ নহয় নাও বোলে তুমি কথাবিলাক বা সেই যে পঢ়িছিলে সেই মুদৈ সেই সদাগৰ কৈবৰ্তসকলো সদাগৰ ব্যৱসায় কৰিছিল আৰু মুদৈ হিচাপে বেপাৰ বাণিজ্য কৰিছিল কিন্তু এই যেতিয়াৰ পৰা ভূমি অধিগ্ৰহণ কৰিলে আৰু কৈবৰ্তসকলক ডমিনেট কৰিবলৈ ল'লে তেতিয়াৰ পৰা কৈবৰ্তসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিলে শেষত গৈ তেওঁলোকে কি কৰিছে নদী মাছ ধৰি জীৱন জীৱিকা নিৰ্বাহ কৰিবলগীয়া তেতিয়াৰ পৰাহে মানুহবোৰ কৈবৰ্তৰ মানুহবিলাক মৎস্যজীৱী হিচাপে ইয়াতে প্ৰতিষ্ঠা হ'ল গতিকে এই কৈবৰ্তসকল সেই সময়ত তেনেকুৱা আছিল কিন্তু
তাৰ পিছলৈ কৈৱৰ্তসকলে যদি মই কওঁ শংকৰদেৱৰ দিনতো কৈৱৰ্তসকলৰ মান মৰ্যাদা ভাল আছিল কাৰণ আমাৰ খেৰকুটি আইৰ দিনত আই চান্দৰী আৰু সেই পোহাৰী আইতাজনী মাধুৰী মালতী ইত্যাদি বুঢ়ীকেইজনী শংকৰদেৱৰ দিনত লাচনি পাচনি কৰিছিল আৰু ধাই মাতৃ হিচাপে আছিলে শংকৰদেৱৰ আৰু তাতে যিমান পাঠকসকলে ভাগৱত পাঠ কৰিছিল চান্দৰীয়াই ধুনীয়াকৈ কণ্ঠস্থ কৰি আহিছিল গোটেইবিলাক আৰু বহুকেইজন কাশীৰ পৰা অহা বা বিভিন্ন জগন্নাথৰ পৰা অহা পণ্ডিতে এই চান্দৰীয়াই ঘোষাপদ শুনি তগত মানিছিল এজন যুক্তি তৰ্ক কৰিবলৈ আহিছিলে শংকৰদেৱৰ লগত দুজনমান ব্ৰাহ্মণ পণ্ডিতে তেতিয়া চান্দৰীয়াই এই নদীৰ পাৰত কাপোৰ ধুই আছিল তেতিয়া এই চান্দৰীয়াই জানিলে যে তেওঁলোকে তৰ্ক কৰিব আহিছে শংকৰ গুৰুজনাৰ লগত তেতিয়া চান্দৰীয়াই এটা ঘোষা গাইছিলে যে মই ঘোষাটো এতিয়া পাহৰি গৈছে এহি মানে গীতাৰৰ নিম্ন বুলি ঘোষাটো গাইছিলে সেই ঘোষাটো মই এতিয়া মনলৈ অহা নাই গতিকে সেই ঘোষাটো শুনিয়ে তেওঁ আচৰিত হৈছিলে আৰু তেওঁলোকে তাৰ পৰাই উভতি গৈছিলে তৰ্ক কৰিব নাহিলে গতিকে সেই সময়ত আৰু বহুকেইজন কৈৱৰ্তৰ পূৰ্ণানন্দকে আদি কৰি বহুকেইজন ভকতক মানে শংকৰদেৱৰ প্ৰধান শিষ্য হিচাপে লৈছিল আৰু সেইমতে সতী ৰাধিকাকো সেই সময়ত সতী হিচাপে মৰ্যাদা দিছিল আৰু ৰাধিকা কেৱল কৈৱৰ্ত বুলিয়ে নহয় ৰাধিকাৰ জৰিয়তে নাৰী সমাজৰ স্বাধীনতাটো প্ৰকাশ কৰিছিল নাৰীকো যে শংকৰদেৱে সম অধিকাৰ দিছিলে আৰু নাৰীও যে সাহস আছিল সেইটো ৰাধিকাৰ জৰিয়তে প্ৰকাশ কৰিছে আৰু ৰাধিকাই যে ৰাধিকাৰ দিনতে আচলতে নদীৰ বান নিয়ন্ত্ৰণ কৰিবলৈ এটা বিজ্ঞানসন্মত পদ্ধতি শংকৰদেৱে উদ্ভাৱন কৰি কৃষকৰ কল্যাণৰ কাৰণে বান্ধ দিয়াৰ চিষ্টেম কৰিছিলে সেইটো শংকৰদেৱে কিন্তু এই 500 বছৰ আগতে সেইটো কৰিছিল যে নদী বান্ধ যে দিছিল এই শংকৰদেৱৰ দিনত এইটো আজিকালি আমাৰ যে সেই তিনিটেঙীয়া এই পাৰ্কুপাইন বুলি কয় এতিয়া সেই প্ৰক্ৰিয়াটো কিন্তু ৰাধিকাই জানিছিল ৰাধিকাৰ বংশই জানিছিল নদীত কেনেকৈ বান্ধ নিয়ন্ত্ৰণ কৰিব পাৰে গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব পাৰি গতিকে তিনিটা কাম শলাৰে বনোৱা পল বুলি কৈছে পলৰ আকৃতি সেই যন্ত্ৰ প্ৰতিষ্ঠা কৰি যে তিনিটা পলৰে এই পাৰ্কুপাইনৰ দৰে প্ৰতিষ্ঠা কৰি বান্ধ সুত নিয়ন্ত্ৰণ কৰিছিল আৰু তেতিয়া বান্ধটো দিব পাৰিছিল সেয়া হ'ল শংকৰদেৱৰ দিনত সামাজিক মৰ্যাদা আৰু কালক্ৰমত আহিল পিছত আমাৰ অনিৰুদ্ধদেৱৰ জৰিয়তেও বহুত কৈৱৰ্ত মানুহে এই অনিৰুদ্ধ ধৰ্ম গ্ৰহণ কৰিলে উজনি ফালে আৰু মধ্য অসম বা নামনি অসমৰ যিসকল কৈৱৰ্ত তেওঁলোকেও শংকৰদেৱ আকৰ্ষণ নাম ধৰ্ম গ্ৰহণ কৰিলে নাম ধৰ্ম গ্ৰহণ কৰি তেওঁলোকে শংকৰদেৱৰ আদৰ্শৰে জীৱন যাপন কৰিবলৈ শিকিলে ভক্তি মাৰ্গৰ জৰিয়তে নাম সাধনা কৰিবলৈ শিকিলে ইয়াৰ লগে লগে সাহিত্য সংস্কৃতিটো শংকৰদেৱৰ আমাৰ কৈৱৰ্ত সম্প্ৰদায়ৰ অজস্ৰ অৱদান আছে মই যদি তোমাক কওঁ অৱদানৰ সম্পৰ্কে আমি পাতিম এইখিনিতে আমি আপোনাৰ কথাটো কাটিছোঁ পিছপৰা শ্ৰেণীৰ জাতি হিচাপে বৰ্তমান অসমীয়া সমাজখনক কৈৱৰ্তসকলক এটা পিছপৰা শ্ৰেণীৰ জাতি হিচাপে গণ্য কৰিছে আৰু সেইটো চৰকাৰে এটা বেলেগ এটা আৰক্ষণ এটা প্ৰণালী আৰক্ষণ এটা ৰাখিছে এই কৈৱৰ্তসকলক লৈ এতিয়া সেই ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্য বিভিন্ন ক্ষেত্ৰতে হওক তেওঁলোকৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ ওপৰত আপুনি বৰ্তমানৰ সময়ত আপুনি কি ক'ব বিচাৰে এতিয়া মানে কথা হ'ল কি শিক্ষাৰ ক্ষেত্ৰত কৈৱৰ্তসকলক এটা সময়ৰ পৰা বঞ্চিত কৰা হৈছে যে নুচুবি নেচাবি নপঢ়িবি এনেধৰণৰ নিষেধ আছিলে মানে এই নিষেধকৰণটো তেতিয়াৰ পৰা হৈছিল যেতিয়াৰ পৰা অসমত বৰ্ণবাদৰ প্ৰৱেশ ঘটিছিল অস্পৃশ্যতাৰ প্ৰৱেশ ঘটিছিল শংকৰদেৱৰ দিনত সেই অস্পৃশ্যতা নাছিল আহোম ৰজাৰ দিনতো নাছিল পিছৰ কালত যেতিয়া ইংৰাজসকল আহিল তাৰ আগতো ব্ৰাহ্মণ পণ্ডিতসকল আহিল কনৌজৰ পৰা তেতিয়াৰ পৰা নুচুবি নেচাবি
নেপায় এই কথাটো বেছি হৈ গ'ল তেতিয়াৰ পৰা যিসকল জাতি জনগোষ্ঠীক ডমিনেট কৰিলে অৱদমন কৰিব বিচাৰিলে সেইসকল জাতি জনগোষ্ঠীক বেছিকৈ অস্পৃশ্য জ্ঞান কৰা হ'ল অস্পৃশ্য জ্ঞান কৰাৰ লগে লগে তেওঁলোকৰ শিক্ষা অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ল স্বাস্থ্য অধিকাৰটো নাই আৰু ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ল ফলত এই মানুহবিলাক অতি নিকৃষ্ট জীৱন যাপন কৰিবলগীয়া হৈছিল আনকি এনে ব্যৱস্থাও কৰা হৈছিল যে কৈৱৰ্তসকলে এটা সময়ত ৰাজপথত খোজ কাঢ়িবলৈ হ'লে এটা জেং লৈ যাব লাগে আৰু জেঙে লৈ পিছে তেওঁলোকৰ ৰাস্তাত পৰা খোজটো বোলে জেংডালে মানে মোহাৰি যাব লাগে আনকি এইজন কৈৱৰ্ত হয় বুলি চিনি পাবলৈ হ'লে কপালত মাছ এটা চিম্বল আঁকি ল'বলগীয়া ব্যৱস্থা কৰিছিল এনেধৰণৰ এটা বহুত মানে হাৰাশাস্তিমূলক ব্যৱস্থা হৈ পৰিছিল বোলে সেই ব্যৱস্থাটো এতিয়া আপুনি কৈৱৰ্তসকলৰ যিটো আপুনি যিটো কথাটো ক'লে যে এনেকৈ কৰিবলৈ মানে যিটো নকৰিবি নচুবি সেই ব্যৱস্থাটো আজিৰ সমাজত আপুনি দেখিছে এই সমস্যাটো কিন্তু বৰ্তমান নাই কিয় নাই যে ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ হিচাপে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিলে আৰু তাত ডক্টৰ বি আম্বেদকাৰৰ নেতৃত্বত যিখন সংবিধান ৰচনা হ'ল এই সংবিধানখনত মানৱ অধিকাৰটো বেছিকৈ প্ৰাধান্য দিয়া হৈছে আৰু এই সংবিধানত ভাৰতৰ সকলো পিছপৰা আৰু অৱহেলিত শোষিত নিষ্পেষিত জাতি জনগোষ্ঠীবিলাকৰ উত্তৰণৰ কাৰণে অধিকাৰ প্ৰদানৰ কাৰণে সংবিধানত আইন আৰু বিধি ব্যৱস্থা প্ৰণয়ন কৰি থৈ গৈছে গতিকে এনেধৰণৰ আইন আছে আৰু এই জাতি জনগোষ্ঠীবিলাকক যদি এতিয়াও অস্পৃশ্য জ্ঞান কৰে অত্যাচাৰ কৰে তেতিয়া তাৰ প্ৰতিৰোধৰ কাৰণে কিন্তু শাস্তিমূলক ব্যৱস্থাও আছে আইনৰ ধাৰা আছে যদি এই পিছপৰা জাতি জনগোষ্ঠীবিলাক এতিয়াও অস্পৃশ্যতাৰ প্ৰদৰ্শন কৰে যদি তেওঁলোকক অৱদমন আৰু শোষণ যদি কৰে তেতিয়াহ'লে তাৰ সুৰক্ষা আইনো আছে গতিকে সেই আইনৰ ভয়তহে এতিয়া সেইবিলাক আগৰ দৰে নোহোৱা হৈ গৈছে আৰু হাজাৰ বছৰ শোষণ অৱদমন মানে পদদলিত কৰি ৰখাৰ ফলত এই মানুহবিলাকৰ মন মানসিকতা অতি পৰাধীন হৈ গ'ল আৰু তেওঁলোক শিক্ষাৰ পৰা বহুত হাজাৰ বছৰ বঞ্চিত হৈ থাকিবলগীয়া হ'ল যাৰ কাৰণে সেই মানুহখিনিক ওপৰলৈ আনিবৰ কাৰণে সংবিধানৰ জৰিয়তে আৰক্ষণৰ ব্যৱস্থাটো কৰিছে শিক্ষাৰ আৰক্ষণ বা চাকৰিটো আৰক্ষণৰ ব্যৱস্থা কৰা হৈছে এইকাৰণে যিহেতু মানুহখিনি অতি দুৰ্বল হৈ পৰিছিল আৰু এই মানুহখিনি অকণমান আপগ্ৰেড কৰিবৰ কাৰণে আৰক্ষণ দিব লাগিব আৰক্ষণ যদি নিদিয়ে তেতিয়াহ'লে এই মানুহখিনিক ওপৰলৈ উঠাবলৈ সহজ নহয় তাৰমানে গতিকে অকল কৈৱৰ্ত বুলি নকওঁ মই সকলো পিছপৰা আৰু অস্পৃশ্যতাৰ বলি হোৱা মানুহক আৰক্ষণৰ জৰিয়তে ওপৰলৈ উঠিবলৈ এই ব্যৱস্থাটো কৰা হৈছিল গতিকে বৰ্তমান কিন্তু সেই অস্পৃশ্যতাটো আগৰ দৰে প্ৰবল নহয় যদিও কিন্তু কুটিলভাৱে চলি আছে কুটিলভাৱে এতিয়াও সমাজ ব্যৱস্থাত চলি আছে কাৰণ সম অধিকাৰটো সমাজত এতিয়াও নাই আৰু আৰক্ষণটো যদিও দিয়া হ'ল এইটো কাগজত এটা মানে মই সেইটো এটা প্ৰবঞ্চনা বুলিয়ে ক'ম কিয়নো এতিয়াও বহু মানুহে SC চাৰ্টিফিকেট লৈ উন্নত জাতিৰ মানুহে কৈৱৰ্ত অধিকাৰো কাঢ়ি লৈ আছে এতিয়াও ONGCত যোৱা তুমি তাত বহুত ডাঙৰ ডাঙৰ পদবী লৈ আছে SC চাৰ্টিফিকেটৰ জৰিয়তে কলেজসমূহত যোৱা এতিয়াও বহুত ভুৱা SC চাৰ্টিফিকেট লৈ তেওঁলোকে অধ্যাপকৰ চাকৰি কৰি আছে বহুকেইজন ইঞ্জিনিয়াৰ চাকৰি কৰি আছে আনকি আমাৰ লখিমপুৰৰ পৰাই আমেৰিকা কানাডা চহৰত ইঞ্জিনিয়াৰ কৰিছে ডাঙৰ ইঞ্জিনিয়াৰ এতিয়া হ'ল সেইবিলাক SC চাৰ্টিফিকেট লৈ গৈছে এইবোৰ প্ৰমাণ আছে নাম প্ৰকাশ নকৰোঁ লখিমপুৰতে কেইবাজনো এজন ডাক্তৰৰ কথা মই কওঁ মই উপাধিও কৈ দিলে চবেই জানি যাব গতিকে এজন ডাক্তৰে SC চাৰ্টিফিকেট লৈ তেওঁ ডাক্তৰ হৈ চেম্বাৰ খুলি বহুত ধনী হৈ গ'ল এতিয়া ঢুকালে গতিকে এনেধৰণৰ এই জাতিটোক প্ৰতাৰণা আৰু প্ৰবঞ্চনা বহুত কৰি আহিছে গতিকে মানুহখিনি দুৰ্বল হোৱাৰ কাৰণে তাৰ সংঘবদ্ধভাৱে প্ৰতিবাদ কৰিবলৈ সামৰ্থ্য নোহোৱাৰ কাৰণে মানুহে সুযোগ লৈ এই মানুহখিনিক দমন কৰি আহিছে আৰু সদ্যহতে বৰ্তমান তাৰে মাজৰে বহু কিছুমান সুউচ্চ শিক্ষিত হৈছে তোমাক যদি কওঁ মাজুলী এসময়ৰ শিক্ষামন্ত্ৰী আছিলে কি হাজৰিকা মই নামটো পাহৰিছোঁ হাজৰিকা নহয় কিবা হাজৰিকা আছিলে মই নামটো পাহৰিছোঁ
এই সময়ত মনলৈ অহা নাই তেওঁ পুত্ৰ নৱ দাস আৰু তেওঁ যি পাৰুল দাস IAS অফিচাৰ হৈ তেওঁ IAS অফিচাৰ হৈছিল তেওঁ পাৰুল দাস বিখ্যাত আৰু তেনেধৰণে ইলাম দাসৰ নাতিনী দুজনে আছে এটা মৃদু পৱন দাস IAS অফিচাৰ আৰু যশোধৰা দাস IAS অফিচাৰ বৈদেশিক সচিব হিচাপে তেওঁ নিযুক্ত হৈ আছে গতিকে এনেধৰণে আৰু বহুকেইজন আছে IAS আনকি ইলাম বাপৰ জোঁৱাই দিলীপ বৰা তেওঁ IAS তেওঁ আমাৰ বাক্সা জিলাত ডিচিও হৈছিলে আৰু ক'ৰবাতো ডিচি হৈছিল গতিকে এতিয়া বৰ্তমানৰ সময়ছোৱাত কিছু মানুহ উচ্চ শিক্ষিত হৈছে সেইবুলি সেই কেইজনমান মুষ্টিমেয় কেইজনমানৰ কাৰণে গোটেই জাতিটো যে উত্তৰণ ঘটিলে এই কথাটো কৈ দিব নোৱাৰোঁ কিন্তু সাংস্কৃতিকভাৱে এই জাতিটো কিন্তু বহুত ধনী এতিয়া তুমি যদি চোৱা সেই আনন্দীৰাম দাসৰ পৰা ধৰি লৈ বন কোঁৱৰ আনন্দীৰাম দাসৰ পৰা ধৰি লৈ যুগলোচন দাস সাহিত্য সভাৰ প্ৰতীক চিহ্নটো অংকন কৰিছে যুগলোচন দাস এই উজান বজাৰৰ আৰু বিষয়া পৰিয়ালটো গুৱাহাটী ক্ষীৰদাকান্ত বিষয়া অশোক কুমাৰ বিষয়া বৰ্ষানী বিষয়া এইখিনি বৰ্তমান আৰু সাহিত্যৰ দিশত এতিয়া মুঠা ফুটা ব্যক্তি যদি আমি কওঁ তেতিয়াহ'লে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তেওঁৰ বিষয়টো মই ক'বই নালাগে তেওঁ গুণৰাজীৰ বিষয়ে গতিকে তেওঁ নাট্যকাৰ প্ৰযোজক মানে পৰিচালক আৰু গল্পকাৰ অনেক প্ৰতিভা আছে তেওঁ আৰু ৰাছিয়াতো তেওঁ মানে দূৰদৰ্শনত চাকৰি কৰিছিল গতিকে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া প্ৰবৰ্তক কুলৰে সন্তান তেনেকৈ সংগীত সূৰ্য বিশ্ব বৰেণ্য ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা কৈৱৰ্তৰ সন্তান ভূপেন হাজৰিকা ভাতৃ জয়ন্ত হাজৰিকা সমৰ হাজৰিকা হয় নাই গোটেই হাজৰিকা পৰিয়ালটোৱে মানে মুঠা ফুটা আৰু সাংস্কৃতিক জগতত তেনেকৈ আমাৰ আৰু বহুকেইজন আছে আমাৰ কি বৰ কমেডি কৰে যে আমাৰ বাইদেউজনী কি আছিলে চেতনা দাস তাৰ পৰা আৰু বহুত আছে কিন্তু দেই মোৰ মনলৈ নাই আৰু সাহিত্যৰ দিশত আপোনাৰ বৰপেটাৰ এই আমাৰ গকুল পাঠক আছে গকুল পাঠকটো চবেই জানে গকুল পাঠক এজন ভাল বৰেণ্য সাহিত্যিক তেওঁ বুদ্ধিজীৱী আৰু বহুত তেওঁ জ্ঞান আছিল প্ৰতিভা আছিল তেনেধৰণে আমাৰ আধ্যাত্মিক দিশত যদি চোৱা মই সাহিত্যৰ বহুত আছে দেই মই সকলোৰে নাম মই এতিয়া ক'বলৈ বহুত হৈ যাব আৰু শিল্পী জগততো অনেকজন আছে অৰুণ দাসৰ পৰা ধৰি লৈ JP দাসৰ পৰা ধৰি লৈ হয় নহয় বৰ দীঘলীয়া লিষ্ট হ'ব গতিকে ইমানখিনি নকওঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ কবুতৰসকলৰ যথেষ্ট অৱদান আছে আনকি খেল জগতৰতো আমাৰ কবুতৰসকলৰ প্ৰতিভাৱান খেলুৱৈ আছে হিমা দাসকে আদি কৰি বহুকেইজন আছে ক্ৰিকেটাৰো আছে বহুত আছে আৰু যদি আমি আধ্যাত্মিক দিশত চাওঁ তেতিয়া আধ্যাত্মিক জগতৰ ধ্ৰুৱতৰা বুলি ক'ব লাগিব অসমৰ আচাৰ্য ইলাৰাম দাসে বহু বছৰ মানে শংকৰদেৱৰ একখন ধৰ্ম দৰ্শনৰ ওপৰত বহু বছৰ তেওঁ সাধনা কৰিছে আৰু তেওঁ প্ৰসাৰ কৰি আহিছে প্ৰথম পৰ্যায়ত তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘত প্ৰচাৰক হিচাপে আছিলে একেৰাহে 3বাৰকৈ উপপদাধিকাৰ পদত জীৱন যৌৱনৰ 22টা বসন্ত তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘত তেওঁ সেৱা আগবঢ়াইছিল ৰাতি দিন ক্ষতি কৰি চাকৰি এৰি দিছিল চাকৰি ত্যাগ কৰি তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰসাৰৰ কাৰণে তেওঁ প্ৰচাৰক হিচাপে তেওঁ মানে 22টা বসন্ত যৌৱনৰ জীৱন যৌৱনৰ 22টা বসন্ত ত্যাগ কৰিছে শেষত গৈ কিবা সাধন তত্ত্ব আৰু ভকতি তত্ত্বৰ গুৰুজনা দৰ্শনৰ কেইটামান বিষয়ৰ লগত তেওঁ মত পাৰ্থক্য ঘটিল আৰু তেওঁ সংঘ ত্যাগ কৰিবলগীয়া এটা পৰিস্থিতি হ'ল তেওঁ শেষত গৈ ভূপেন হাজৰিকা গজেন বৰুৱা আৰু কি মহন্ত আছিল দেই বহুকেইজন বৰেণ্য ব্যক্তিৰ অনুপ্ৰেৰণাত তেওঁ আকৌ একখন ভাগৱতী সমাজ প্ৰতিষ্ঠা কৰি এতিয়াও শদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁ যথেষ্ট সাংগঠনিক ভেটি সবল কৰি একখন ভাগৱতী সমাজখন গঠন কৰি গৈছে আৰু একখন ভাগৱতী সমাজত কৈৱৰ্ত সমাজৰ অধিক সংখ্যক লোক অন্তৰ্ভুক্তি হৈ আছে ইয়াত অৱশ্যে অকল কৈৱৰ্ত আছে বুলি নকওঁ দেই একখন ভাগৱতী সমাজত বড়ো ৰাভা আৰু আমাৰ বাগানীয়া মানুহ আছে মিচিং আছে
আৰু কোচ আছে, কলিতা আছে, বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহ আছে। কিন্তু মেজৰ অংশটো কৈৱৰ্ত কুলৰ মানুহ আছে, যিহেতু আচাৰ্য বাপৰ প্ৰতি মানে নিজৰ কুল বুলি আকৰ্ষিত বেছি হ'ল, গতিকে সেইকাৰণে কৈৱৰ্তৰ সংখ্যাটো বেছি আছে। কিন্তু নামনি অসমৰ ফালে কিন্তু বড়ো আৰু ৰাভা জনগোষ্ঠী বেছি আছে। গতিকে তেওঁ আচাৰ্য ইলাৰাম বাপে এটা বিপুল আলোড়ন সৃষ্টি কৰিলে সমাজ সংস্কাৰৰ। তেওঁ মানে কেনেকৈ মানুহে চাফ চিকুণতাৰে থাকিব লাগে, এই পিছপৰা ভিতৰুৱা কৈৱৰ্ত সমাজক সেইখিনি প্ৰশিক্ষণ দিয়াৰ দৰে প্ৰশিক্ষণ দিছিলে, বুজিছানে? সাংঘাতিক ধৰণে আৰু খেতি কেনেকৈ উন্নত পদ্ধতিৰে কৰিব লাগে এই কথা আচাৰ্য ইলাৰাম বাপে, আনকি মোৰ দেউতাক শিকাইছিলে ইয়াত আহি, আমাৰ ঘৰতো আহিছে তেখেত, কেনেকৈ খেতি কৰিব লাগে উন্নত প্ৰণালীৰে। আৰু তেওঁ আৰু শিকাইছিলে জীৱন প্ৰতিদিনে মানে মানুহে শুই উঠাৰ পৰা মানে শৌচাগাৰলৈ যোৱাৰ পৰা ৰাতি শোৱালৈকে মানুহে কেনেকুৱা সংস্কাৰেৰে জীৱনটো পাৰ কৰিব লাগে, এই কথাবিলাক কোনো ব্ৰাহ্মণ গোসাঁয়ে আমাক শিকোৱা নাছিল, কাৰণ আমাক অস্পৃশ্য জ্ঞান কৰিছিল। এইখিনি নিজৰ বুলি একেবাৰে আপোনভাৱে আমাক শিকাইছিলে আচাৰ্য ইলাৰাম বাপে। গতিকে তেওঁ আমাৰ মাদক দ্ৰব্য নিবাৰণৰ কাৰণে তেওঁ অভিযান কৰিছিল। মাদক দ্ৰব্যই আমাক কেনেকৈ আমাক স্বাস্থ্যৰ ক্ষতি কৰে, সমাজ এখন ধ্বংসমুখলৈ ঠেলি দিয়ে, এই কথাবোৰ আমাক প্ৰশিক্ষণ দিয়াৰ দৰে দিছিল। আৰু তেওঁ আমাক অকল সেয়াই নহয়, তেওঁ মানে সাংস্কৃতিক দিশতো বহুত গুৰুত্ব দিছিল। খোল গায়ন বায়ন আৰু ভাওনা, তেওঁ আনকি সজাতি দলো গঠন কৰিছিল, ভ্ৰাম্যমান নাট্য দলো গঠন কৰিছিল। তেওঁ অজস্ৰ প্ৰক্ৰিয়াৰে তাৰমানে সমাজখন সংশোধন কৰিবলৈ চেষ্টা কৰিছিল। গতিকে সেইকাৰণে আচাৰ্য ইলাৰাম বাপক এজন কেৱল ধৰ্মাধিকাৰ বা এজন ধৰ্মগুৰু হিচাপে নহয়, এজন সমাজ সংস্কাৰক হিচাপে আমি বেছি গুৰুত্ব দিওঁ, বেছি শ্ৰদ্ধা কৰোঁ। আৰু সঁচাকেই তেওঁ অতি সুন্দৰভাৱে বক্তৃতাৰ মাজেদি মানুহৰ অন্তৰ জয় কৰিব পৰাকৈ তেওঁ সংস্কাৰখিনি দিবলৈ সক্ষম হৈছে। সেইকাৰণে তেওঁ আমাৰ মানুহখিনিয়ে অতি প্ৰাণৰ বুলি ভাবে। অকল আমাৰ মানুহখিনি কৈৱৰ্ত মানুহখিনি বুলি নহয়, তুমি যদি ওদালগুৰিলৈ যোৱা, তুমি তাত বড়ো মানুহখিনিয়ে এতিয়াও কান্দি কান্দি আচাৰ্য ইলাৰাম বাপৰ বিষয়ে ক'ব যে তেওঁলোকক কিমান মৰম কৰিছে। আৰু তেওঁ তাত প্ৰৱেশ কৰাৰ পিছৰ পৰাই সেই বড়ো ৰাভা মানুহখিনিৰ জীৱন প্ৰণালী বহুত পৰিৱৰ্তন হ'ল, বহুত ডেভেলপ হ'ল। আজি বড়োসকলৰ মাজতো অধ্যাপকৰ সৃষ্টি হ'ল, ইঞ্জিনিয়াৰ সৃষ্টি হৈছে। গতিকে সেই কথাখিনি কিন্তু মই এটা ভিডিঅ' কৈছিলোঁ, তেওঁলোকে সেইটো নিজ মুখে কোৱা কথা যে তেওঁ সান্নিধ্য পোৱাৰ পৰা আমাৰ এইখিনি পৰিৱৰ্তন হ'ল, নহ'লে আগতে তেওঁলোকে মদ গাহৰি খাই জীৱন যাপন কৰিছিল। গতিকে আমাৰ মানুহবিলাকেও আগতে বহুত এই সংস্কাৰবিলাক পোৱা নাছিল। মই ক'লোঁ যে বিগত 1000 বছৰ তেওঁলোকে অশিক্ষা আৰু অজ্ঞানতাৰ মাজেদি অতিবাহিত কৰি অৱদমন আৰু শোষণ আৰু উচ্চ নিচ ভেদাভেদৰ অস্পৃশ্যতাৰ জ্বালাত এই মানুহবোৰ ধূসৰিত হৈ আছিল। গতিকে তেওঁলোকে মূৰ দাঙি কথা ক'ব পৰাকৈ জ্ঞান নাছিল, সাহস নাছিল। এই সাহস দিছে আচাৰ্য ইলাৰাম বাপে, বুজিছানে? এতিয়া এটা সময়ততো বৰদোৱা থানত কৈৱৰ্ত দুজন, তেজপুৰৰ ঢেকীয়াজুলিৰ পৰা দুজন ল'ৰাই ফাকুৱা উৎসৱ চাবলৈ গৈছিল। তাত উচ্চ বৰ্ণৰ মানুহে তাত মানে গোবৰ কটিয়াই দিছিল। তেতিয়া কৈৱৰ্ত বুলি নকয় নহয়, ডুম বুলি কয়, যে ডুমৰ ল'ৰা হৈ ইয়াত সোমাব আহিছে বুলি গোবৰ কটিয়াই দিছিল। আৰু তাৰ জোৰদাৰ মানে প্ৰতিবাদ গঢ়ি তুলিছিল আচাৰ্য ইলাৰাম বাপে। আৰু সেই প্ৰতিবাদৰ জোৱাৰ এনেকুৱা হৈ গৈছিল, নগাঁৱত এটা ভয়ংকৰ মানে আলোড়ন সৃষ্টি হৈ গৈছিল। আৰু সেই প্ৰতিবাদৰ মধ্যস্থতাকাৰী হিচাপে সেই সময়ৰ ৰাজ্যপাল আছিল যে বেলেগ এখন ৰাজ্যৰ কালিৰাম মেধি, তেওঁ মধ্যস্থতা কৰিবলগীয়া হৈছিল। বহুকেইজন সত্ৰাধিকাৰে মধ্যস্থতা কৰিবলগীয়া হৈছিল। ফলত শেষত গৈ বৰদোৱা থানতেই নহয়, সমগ্ৰ মঠ মন্দিৰ নামঘৰ সকলোতে কোনো জাতি জনগোষ্ঠীকে সোমোৱাত বাধা দিব নোৱাৰা আইন পাছ হৈ গ'ল। আইন আদালত পালেগৈ নহয়, কেছ গৈ সকলো জাতি জনগোষ্ঠীয়ে তাৰমানে ধৰ্মীয় স্থানত সোমোৱাৰ অধিকাৰটো তেতিয়াৰ পৰা মানে আদালতে ৰায় দি দিলে। গতিকে সেইখিনি সংস্কাৰ হ'ল আধ্যাত্মিকভাৱে আৰু সাংস্কৃতিকভাৱে আৰু সাহিত্য জগতলৈ কৈৱৰ্তৰ অৱদান বিভিন্ন সময়ত বিভিন্ন ধৰণে দি আহিছে। আনকি বিহু যদি তুমি চোৱা, যে আমি যে চেনিমাই গীতবোৰ বিহুত গাওঁ, চেনিমাই এটা বিখ্যাত নাম। চেনিমাই হ'ল নগাঁৱৰ এইডোখৰ জেগাডোখৰ নাম মই পাহৰিছোঁ,
গুৰি আছিলে নগাঁৱৰ দেই চেনিমাই আৰু আনন্দ দাস আৰু এটা আছে মৈমত তাতিংগা তাতিংগা মানে সেইটো মানে তেনেধৰণে তাতিংগা বুলি উপাধি দিয়া হৈছে চেনিমাই যিটো নামটো যে আছে সেইটো এটা ৰিয়েল চৰিত্ৰ ৰিয়েল চেনিমাই ৰিয়েল চৰিত্ৰ মানে কি হ'ল এটা সময়ত উচ্চ বৰ্ণৰ আমাৰ বুদ্ধিজীৱীসকল বৰেণ্য ব্যক্তি কিন্তু তেওঁলোক উচ্চ বৰ্ণৰ সাহিত্যিক বুদ্ধিজীৱীসকলে বিহু অস্পৃশ্যসকলৰ মানে নৃত্য বুলি উপহাস কৰিছিল আৰু বিহুটো তাৰমানে নেগলেক্ট কৰিছিল বিহুক যৌনগন্ধি অসভ্য মানুহৰ বৰ্বৰ নৃত্য বুলি আৰু এই গীতবিলাক অশ্লীল বুলি কৈছিলে তেওঁলোকে যিহেতু বিহুত ৰূপ ৰস যৌৱনৰ উন্মাদনা প্ৰকাশ ঘটিছিল প্ৰেম প্ৰীতি বিৰহ বেদনা বিহু গীতত প্ৰকাশ ঘটিছিল এইখিনি কিন্তু সেই বুদ্ধিজীৱীসকলে গণ্যমান্য বুদ্ধিজীৱীসকলে অসভ্য মানুহৰ গীত মাত অসভ্য মানুহৰ নৃত্য বুলি ঘৃণা কৰিছিল আৰু ইংৰাজ চাহাবৰ ওচৰত তেওঁলোকে এই বিহুটো নিষিদ্ধ কৰিবলৈ কাৰণে আবেদন কৰিছিল ইতিমধ্যে বিহুটো নিষিদ্ধ ঘোষণা কৰা হৈছিল ইংৰাজ চাহাবৰ দিনত তাৰপিছত এই অসমীয়া মানুহবিলাকে বৰ মনত দুখ পাইছে অসমীয়া মানুহৰ মনৰ দুখৰ যিটো জোৱাৰ এই জোৱাৰটো কিন্তু আনন্দ দাসে শুনিব পাইছিল আনন্দ দাস বৰ্ষৰ তৰণী আছিল তেওঁ সেই কথাবোৰ শুনি বহুত দুখ পাইছিল আৰু তেওঁৰ নেতৃত্বত এটা দল গঠন কৰা হৈছিল মৈমত তাতিংগা ঢুলীয়া আছিল দেই বহুতে মুছলিম বুলি কয় কিন্তু মুছলিম নহয় তাতিংগাটো তেওঁক তাতিংগা বুলি মাতা হৈছিল যেনেকৈ আমাৰ গাঁৱৰ মানুহকো কোনোবাই কিবা এটা উপাধি দি মাতে নহয় গতিকে মৈমত তাতিংগা ঢুলীয়া আৰু এজন তালিয়া তাৰপিছত আনন্দ দাস নিজে বিহুগীত গাব আৰু তেওঁ সম্পৰ্কীয় ভনীয়েক নে ভতিজাক আছিল হ'বলা দেই চেনিমাই নাচনী তেওঁলোকে গোটেই টীম এটা গঠন কৰিলে আৰু গুৱাহাটীলৈ নাৱেৰে গৈ ইংৰাজ চাহাবৰ ওচৰত আবেদন কৰিলে যে হুজুৰ এই বিহুটো আমাৰ এটা লোক সংস্কৃতি এটা পুৰণি কালৰ পৰা বৈ অহা এটা সংস্কৃতি ধাৰা আৰু এই লোক সংস্কৃতিহে আমাৰ ইয়াত কোনো অশ্লীলতা নাই ইয়াত ৰূপ জীৱন যৌৱনৰ বিভিন্ন সময়ৰ বয়সৰ প্ৰভাৱত জীৱন যৌৱনৰ ইয়াত গীত কি আৱেগবিলাকহে প্ৰকাশ পাইছে ই অশ্লীল নহয় গতিকে তেওঁলোকে আনন্দ দাসে ঢোল বজাই মৈমত তাতিংগাই ঢোল বজালে আনন্দ দাসে বিহু গালে আৰু লগত যোৱা আৰু এই চেনিমাই নৃত্য কৰিলে বিহু নৃত্য কৰিলে এই নৃত্য চাই ব্ৰিটিছ চাহাবে আপ্লুত হোৱাত তেতিয়া দেখিলে যে ইয়াতো অশ্লীলতা নাই ইয়াতেতো এটা সৌন্দৰ্যতাহে আছে দেখোন আৰু এটা সাংস্কৃতিক এটা উৎকৃষ্ট সাংস্কৃতিক অনুষ্ঠানেই দেখোন সাংস্কৃতিক এটা উপকৰণহে দেখোন এটা সাংস্কৃতিক ধাৰাহে দেখোন তেওঁলোকে জানে ইংৰাজবিলাক অধ্যয়নশীল মানুহ এইটো ফক চং বুলি জানিলে ফক কালচাৰ বুলি জানিলে আৰু তেওঁলোকে তেতিয়া বিহু নিষিদ্ধকৰণটো উঠাই দিলে আৰু তেতিয়াৰ পৰা উলহ মালহেৰে অসমত বিহু উৎসৱ উদযাপন কৰিবলৈ ল'লে গতিকে এই বিহু সংস্কৃতিটো কৈৱৰ্তসকলৰ অৱদান আছে এতিয়া আমাৰ যে ঢকুৱাখানাত হয় ফাট বিহুততো আমাৰ কৈৱৰ্তসকলৰ ঐতিহ্য বহুত উজ্জ্বল তাতে কৈৱৰ্তসকলৰ অৱদান আছে ফাট বিহুটো আৰম্ভণিতে কৈৱৰ্তসকলেই আছিলে তাৰপিছত বিভিন্ন জাতি জনগোষ্ঠী তাতে কিন্তু এটা কথা দেই মই অকল কৈৱৰ্তসকল বুলি ক'লেও মানুহে বেয়া পাব নহয় আমাৰ ইয়াতে বিহুত কিন্তু দেউৰীসকলৰ স্বকীয়তাটো প্ৰকাশ ঘটে চুতীয়াসকলৰ আছে আহোমসকলৰ আছে আৰু কছাৰীসকলৰ আছে দেউৰীসকলৰ আছে মৰাণসকলৰ আছে মটকসকলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণ ঘটি বিহুটো আমাৰ আজি আধুনিক বিহু হৈ পৰিলে কিন্তু অতীতত প্ৰত্যেকৰে নিজা নিজা বিহু সংস্কৃতিটো আছেই কিন্তু সমন্বয় ঘটিছে বৰ্তমান সেইটো কাৰণে এতিয়া বৰ অসম বুলি ক'লে আমি যিখন বৰ অসমৰ কথা কওঁ এই বিহু সংস্কৃতিটোৰ দ্বাৰা আমাৰ সেই বৰ অসমখন গঢ় লৈ উঠিছে এতিয়া আপুনি যেনেকৈ ক'লে কৈৱৰ্ত সমাজৰো বিহুৰ প্ৰতি অৱদান আছে চুতীয়াসকলৰো অৱদান আছে আহোমসকলৰো অৱদান আছে দেউৰীসকলৰো অৱদান আছে আমি সকলো অসমীয়া
সকলো অসমীয়া মিলিয়ে আমাৰ যি বিহু আছে সেই বিহুলে আমাৰ সকলোৰে অৱদান আছে সকলো জাতি জনজাতিৰ অৱদান আছে গতিকে সকলোবিলাক মিলিয়ে বিহুখন হৈছে সেইকাৰণে আমি বৰ অসমৰ মানুহ সেইটোৱে এতিয়া আমাৰ অসমখন সেইকাৰণে ভাৰতবৰ্ষ অন্য ৰাজ্যতকৈ বহুত পাৰ্থক্য আছে আমাৰ অসমীয়া মানুহবিলাক আমি গৌৰৱ কৰিব পাৰোঁ বুকু ফুলাই আমি এটা মানে গৌৰৱ কৰিব পাৰোঁ যে আমাৰ অসমৰ মানুহ সকলো জাতি জনগোষ্ঠীৰ মাজত অনৈক্যৰ মাজত ঐক্যটো প্ৰকাশ পাইছে আমি সমন্বয়ৰ মাজেদি বিকশিত হোৱা এটা উৎকৃষ্ট সুসভ্য এটা জাতি গতিকে আমি উত্তৰ প্ৰদেশৰ দৰে বিহাৰৰ দৰে গুজৰাটৰ দৰে এই অস্পৃশ্যৰ সন্তানে পাইপৰ পানী খালে বুলি তাক মাৰি পেলোৱা চৰিয়াই মৰা স্কুলত এইটো আমাৰ হোৱা নাই অস্পৃশ্য বুলি কোনোবা ছোৱালীক ৰেপ কৰি ব্ৰাহ্মণ সন্তানে হত্যা কৰি পেলালেও তাৰ বিচাৰ নোহোৱা এইটো আমাৰ ইয়াত নাই অসমীয়া জাতিৰ আনকি অসমীয়া মানুহে আমি বিদেশী ধৰ্মৰ অনুগামী আজি আমি খ্ৰীষ্টিয়ানসকলকো আঁকোৱালি লৈছোঁ আজি আমি ইছলামসকলকো আঁকোৱালি লৈছোঁ গতিকে আমাৰ উদাৰতাটো তেনেকুৱা আমি মানৱতাৰ জয়গান গোৱা মানুহ অসমীয়া মানুহবিলাক আমি অস্পৃশ্যতাৰ জয়গান গোৱা বৰ্ণবাদৰ জয়গান গোৱা মানুহ নহয় আমাৰ বৰ্ণবাদে আমাৰ অসমীয়া মানুহক ধূসৰিত কৰিব পৰা নাছিল আৰু এতিয়াও পৰা নাই আৰু আমাৰ অস্পৃশ্যতা অসমীয়া সমাজত অতীতত নাছিল আৰু বৰ্তমানে অস্পৃশ্যতাৰ বিষয়বস্তু যিমানেই বিয়পাবলৈ চেষ্টা কৰি আছে এছামে কিন্তু আমাৰ অসমীয়া মানুহে সেইটো স্বীকাৰ কৰা নাই গতিকে সেইকাৰণে অসমীয়া কৃষ্টি সংস্কৃতি অসমীয়া জাতীয়তাবোধটো ভাৰতীয় অন্য ৰাজ্যৰ জাতীয়তাবোধতকৈ বহুত উচ্চ খাপৰ বুলি আমি গৌৰৱেৰে ক'ব পাৰোঁ এতিয়া আমি আহি আমাৰ অনুষ্ঠানৰ শেষৰ অংশত আমি উপস্থিত হৈছোঁ এতিয়া আপোনালৈ আমাৰ শেষৰটো প্ৰশ্ন অসমত এই কৈৱৰ্তসকলেই দুম নেকি দুম বুলি যিটো অপব্যাখ্যা আছে বা অসমীয়া সমাজখনত যিটো শব্দ ব্যৱহাৰ হয় সংজ্ঞা আৰু অপব্যাখ্যা এই সম্পৰ্কত আমি আপোনাৰ মতামত জানিব বিচাৰিছোঁ অৱশ্যে এতিয়া অসমত বেছিভাগ জাতি জনগোষ্ঠীয়ে কৈৱৰ্তসকলক দুম বুলি ভাবে কিন্তু প্ৰকৃততে কৈৱৰ্তসকল দুম নহয় এতিয়া আমাৰ খুটৰাম দাসে কৈৱৰ্ত জাতি ইতিবৃত্ত নামৰ এখন গ্ৰন্থ লিখিছে তাতে দুম সম্পৰ্কত এনেধৰণে কৈছে যিসকল মানুহে উত্তৰ প্ৰদেশ আদি বিহাৰ আদি ৰাজ্যত মানে পূৰ্বৰে পৰা শ্মশানত মানে যি মৰাশত দাহ কৰে মৰাশত দাহ কৰা যিসকল দাহ কৰোঁতা সেই দাহ কৰোঁতাসকল আছিলে চান্দাল তাত উত্তৰ প্ৰদেশ আদি সেই ধৰণৰ উত্তৰ প্ৰদেশ বিহাৰ বা গুজৰাট এইবিলাক ঠাইত শ্মশানত মৰাশত দাহ কৰিবলৈ চান্দালেহে দাহ কৰে অন্য মানুহবিলাকে নকৰে আমাৰ অসমত কিন্তু চান্দালে দাহ নকৰে অসমীয়া সমাজৰ ৰাইজেহে দাহ কৰে এতিয়া তাত দাহ কৰা কথাটো চান্দালে কৰে আৰু সেই চান্দালসকলক দুম বুলি কয় আৰু চান্দালসকলৰ এই যে দেহত ছাই লাগে চুলিত ধোঁৱা লাগে কুঁৱলী কুঁৱলী হয় মৰাশত দাহ কৰোঁতে চুলিত ধূম্ৰবৰ্ণ হৈ যায় এই ধূম্ৰ শব্দটো অপ্ৰভংশ হৈ পিছতে দুম হৈ গ'ল ধূম্ৰ শব্দটোৰ পৰাই অপ্ৰভংশ হৈ দুম শব্দটোৰ সৃষ্টি হৈছে আৰু সেইকাৰণে সেই চান্দালসকলক দুম বুলি কয় কিন্তু এতিয়া সেই দুমসকলৰ মানুহো এতিয়া উচ্চ শিক্ষিত হৈছে তাৰপৰা উকিল হৈছে কোনোবা নেতাও হৈছে কোনোবা ডাক্তৰ হৈছে এতিয়া সেই দুমৰ আগৰ যিটো অস্পৃশ্য জ্ঞান আছিল এতিয়া সেইটো কৰিব নোৱাৰে আৰু ভাৰতীয় সংবিধানেও সেইটো নিষিদ্ধ কৰা হৈছে এট্ৰচিটি আইন আছে তেওঁলোকক যদি কোনোবাই ঘৃণা কৰে আইনৰ জৰিয়তে তেওঁলোকে শাস্তি বিহিব পাৰে এতিয়া অসমৰ কৈৱৰ্তসকলক কিন্তু দুম বুলি নকয় এতিয়া তাৰ কাৰণে মই জন্মদিন আমাৰ কেইজনমান মুধা ফুটা অসমীয়া সাহিত্যিক কেইজনমান অসমীয়া সাহিত্যিকে উত্তৰ প্ৰদেশত এই ক্ষেত্ৰত যদি কওঁ আমাৰ লক্ষ্মীনাথ বেজবৰুৱাও আছে লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰত কাঠৰ ব্যৱসায় কৰিছিল কেইবাজনো অসমীয়া ব্যক্তিক লগ লৈ তেতিয়া তেওঁ দেখিছিল উত্তৰ প্ৰদেশ বা বিহাৰ ইত্যাদিবিলাক ঠাইত দেখিছিল যে তাত সেই যিখিনি চান্দাল মানুহ
মৰাশত থকাখিনিহে চান্দালি কৰি থাকে বাকী সকলোৱেতো মৰাশ শ্মশানত নাথাকে তেওঁলোকে নদী পাৰে থাকে জুপুৰি বনাই থাকে আৰু মাছ মাৰে আৰু মাদক দ্ৰব্য সেৱন কৰে অশ্লীল মাত মাতে গিৰিক ঘৈণীয়েকৰ মাজত কাজিয়া হয় ল'ৰা ছোৱালী শিক্ষা নকৰাই নদী পাৰে জুপুৰি বনাই থাকে এতিয়া মই দিল্লীত যাওঁতে মই 1994 চনত দিল্লীত যাওঁতে মই দিল্লীত নদী পাৰে মই সেইবোৰ মানুহ দেখিছোঁ কাগজৰ কাৰ্টুনেৰ সৈতে জুপুৰি বনাই থাকে তেনেকুৱা মানুহবোৰ থাকে জুম পাতি থাকে জুম পাতি থকাৰ কাৰণেও সেই জুম পতা মানুহখিনি শেষত গৈ সেই জুম পতা শব্দটোৰ পৰাও প্ৰভাৱিত হৈ ডুম শব্দ সৃষ্টি হ'ব পাৰে বুলি সম্ভাৱনাটো থাকে তাৰমানে এতিয়া সেই মানুহখিনি যিটো কেৰেক্টাৰ সঁচাকৈ অসমত আহি লক্ষ্মীনাথ বেজবৰুৱাই এই যে কৈৱৰ্ত মানুহ নদী কাষৰীয়া কৈৱৰ্ত মানুহখিনিয়ে তেওঁলোকে মাছ ধৰে আৰু তেওঁলোকে কি কৰে মানে কাজিয়া লাগে গিৰিয়েক ঘৈণীয়েকৰ মাজত আৰু মুখত বেয়া শব্দটো ওলায় নদী পৰীয়া যিখিনি মানুহ মাদক দ্ৰব্য সেৱন কৰা মুখৰ বেয়া মাতে এই কথাটো লক্ষ্মীনাথ বেজবৰুৱাই দেখিলে যে সেইখিনি মানুহৰ লগত এইখিনি মানুহৰ দেখোন একেই গতিকে সেইকাৰণে মানে তেওঁলোকক মানে এইটো কি ক'ম মানে সমালোচনা কৰি তীব্ৰ বাক্যবান নিক্ষেপ কৰি আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকক মানে ডুম বুলি কৈ দিলে মানে এই মানুহখিনি কিন্তু প্ৰকৃতিতে এই মানুহখিনি ডুম নহয় এই মানুহখিনি কৈৱৰ্তই তেওঁলোকে সেই ডুম শব্দটো প্ৰয়োগ কৰি মানে এইটো তুচ্ছ জ্ঞান কৰিবৰ কাৰণে বা গালি পাৰিবৰ কাৰণে তীব্ৰভাৱে গালি পাৰিবৰ কাৰণে সমালোচনামূলকভাৱে গালি পাৰিবৰ কাৰণে এই ডুম শব্দটো প্ৰয়োগ কৰিলে আৰু কালক্ৰমত আমাৰ কথা ৰত্নাকৰ নহয় জানো কথা ৰত্নাকৰ ধ্ৰুৱজ্যোতি বৰাই লিখা নাই জানো ধ্ৰুৱজ্যোতি বৰাৰ ৰচনাটো ডুম শব্দটো প্ৰকাশ পালে আনকি হোমেন বৰগোহাঁই সুবালাগ্নি মৎস্যগন্ধাখনত মানে ডুম শব্দটো প্ৰকাশ পালে গতিকে আমাৰ সাহিত্যিকসকলেও এই কৈৱৰ্ত জাতিটোক অকণমান আক্ৰমণ কৰি থৈ গৈছে কৈৱৰ্ত জাতিটোক আক্ৰমণ কৰি থৈছে আমাৰ বৰেণ্য সাহিত্যিকসকলে তেওঁলোকে কৈৱৰ্ত জাতিটোক এইটো খেল মাৰি থৈ যোৱা বুলি ক'ম কৈৱৰ্ত জাতিটোক তেওঁলোকেও হিংসা কৰি থৈ গৈছে মানে আক্ৰমণ কৰি থৈ গৈছে গতিকে সেইকাৰণে আমাৰ কৈৱৰ্ত মানুহখিনিয়ে এই সাহিত্যিক কেইজনক যদিও শ্ৰদ্ধা কৰে কিন্তু এই কথাটোৰ কাৰণে আজিও আক্ষেপ প্ৰকাশ কৰি থাকে গতিকে কৈৱৰ্তসকল ডুম নহয় কৈৱৰ্তসকলৰ ইতিহাস উজ্জ্বল মই অলপ আগতে কৈ দিলোঁ গতিকে কৈৱৰ্তসকলৰ ইতিহাস উজ্জ্বল আছিলে কিন্তু যেতিয়াৰ পৰা কনৌজপুৰীয়া পণ্ডিতসকল আহি আহোম ৰজাক কু পৰামৰ্শ দি এই মানুহখিনি ডমিনেট কৰিব লাগে বুলি ক'লে ডমিনেট কৰি ৰাখিব লাগে বুলি ক'লে তেতিয়াৰ পৰা এই মানুহখিনি ডমিনেট হৈ থাকিল তেতিয়াৰ পৰা নিজ সজোৱা হ'ল কিন্তু তাৰ আগতে এই মানুহখিনি জমিদাৰ আছিল চিত্ৰ ভাস্কৰ্য শিল্পী আছিল গৃহ নিৰ্মাতা আছিল ব্যৱসায়ী আছিল সাউদ আছিল মুদৈ আছিল বেপাৰ বণিজ কৰিছিল কৈ মানে পানী বৰ্তমানে বৰ্তি থকা পানীৰে নাও জাহাজ চলাই বৰ্তি থকা বেপাৰ বাণিজ্য কৰা এটা জাতি আছিল কিন্তু কালক্ৰমত এই মানুহখিনিক এতিয়া ডুম সজাই পেলোৱা ডুম তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে ডুম শব্দটো প্ৰয়োগ কৰা হ'ল এইটো অৱদমনৰ শব্দ এইটো তুচ্ছ কৰিবৰ কাৰণে প্ৰয়োগ কৰা শব্দ ঘৃণা কৰিবৰ কাৰণে প্ৰয়োগ কৰা শব্দ কিন্তু প্ৰকৃততে কৈৱৰ্ত সেই তেতিয়াৰ পৰা মহাভাৰতৰ যুগৰ পৰা ৰামায়ণৰ যুগৰ পৰা তেতিয়াৰ পৰা কৈৱৰ্ত শব্দটো আছে আৰু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও কৈ গৈছে যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি নুশুনিব হৰি ভকতিক কাণ পাতি শূদ্ৰ হ'ব অনেক কৈৱৰ্ত আদি কৰি অন্তৰ্য পৰ্যন্ত ভজিব এক মহা হৰি অপ্ৰয়াসে লভিবে ঈশ্বৰ মহা জ্ঞান এতেকে কলিত শূদ্ৰ কৈৱৰ্ত প্ৰধান সেইবুলি মহাপুৰুষ শংকৰদেৱে লিখি থৈ গৈছে আমি ঘোষ দিয়া নাই শংকৰদেৱক এনেকৈ লিখি দিয়ক বুলি তেওঁ যুগদ্ৰষ্টা পুৰুষ তেওঁ যুগনায়ক তেওঁ লিখি থৈ গৈছে তেওঁ জানিছে যে কৈৱৰ্তসকলে ইতিহাস গৌৰৱোজ্জ্বল আছিল আৰু আজি কৈৱৰ্তসকলক এনেধৰণৰ সজোৱা হৈছে আৰু এই কৈৱৰ্তসকলক মানে তেওঁ যুগদ্ৰষ্টা পুৰুষ কৈৱৰ্তসকলৰ ভিতৰত থকা জ্বালাটো বুজি পায় তেওঁলোকৰ ভিতৰত থকা প্ৰতিভাসমূহ বুজি পায় সেইকাৰণে এই মানুহখিনিক জাগ্ৰত কৰিবৰ কাৰণে উজ্জ্বলাই আনিবৰ কাৰণে জগাই তুলিবৰ কাৰণে এইখিনি কথা তেওঁ লিখি থৈ গৈছে যে তোমালোক সুপ্ত হৈ থাকিব লাগে জাগ্ৰত হোৱা যে উৎসিষ্ট জাগ্ৰত হয় বুলি যে আমাৰ বিবেকানন্দই কৈছিলে গতিকে গুৰুজনে আমাৰ মানুহখিনি জগাই থৈ গৈছে জাগ্ৰত কৰি থৈ গৈছে শুই থকাৰ পৰা উঠাই দিছে গতিকে এই মানুহখিনি সঁচাকৈও তুমি এতিয়া যদি চোৱা আধ্যাত্মিক জগতখনত
কৈৱৰ্তসকলে কিমান নিৰহ নিষ্ঠা সহকাৰে আস্থা সহকাৰে সততাৰে কেনেকৈ ধৰণে ধৰ্ম সাধন কৰে ধৰ্ম পালন কৰে তুমি সমগ্ৰ লখিমপুৰ কথাই নহয় গোটেই অসমতে তুমি ভ্ৰমণ কৰিলে তুমি চাব দেখিবা যে কৈৱৰ্তসকলে খুব সততাৰে ধৰ্ম পালন কৰে ধন্যবাদ আজি আমি অসমৰ এটা বৃহৎ জাতি কৈৱৰ্ত জাতিৰ বিষয়ে আমি আজি আলোচনা কৰিলোঁ আমি বিভিন্ন কথা জানিলোঁ কৈৱৰ্ত জাতিৰ ইতিহাস জানিলোঁ কৈৱৰ্তসকল যে প্ৰকৃততে ডুম নহয় বা তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰিবৰ বাবে এই শব্দটি ব্যৱহাৰ কৰা হয় বিভিন্ন সাহিত্যিক পণ্ডিতসকলেও এই অন্যায়ৰ খেলপাত তেওঁলোকৰ বুকুত ঠেলি থৈ গৈছে আৰু বৰ্তমান সময়তো কৈৱৰ্তসকলৰ ওপৰত যি অবাঞ্ছিত শোষণ চলি আছে সেই শোষণ খুব সোনকালে বন্ধ হওক আৰু কৈৱৰ্তসকল অসমীয়া জনজাতি বা অসমীয়া জাতি অসমীয়া সমাজ জীৱনলৈ অসমীয়া জনজীৱনলৈ যি অৱদান আছে সেই অৱদান সঁচাকৈ অতুলনীয় আৰু আজি আমাৰ অনুষ্ঠানৰ অতিথি হিচাপে আমাৰ লগত উপস্থিত থকা শ্ৰদ্ধাৰ ভদ্ৰেশ্বৰ দাস দেৱলৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ তুমিও আজি আহি ইমানখিনি কথা পাতিলা গতিকে মোৰো ভাল লাগিল আৰু মই অৱশ্যে এই বিষয়ে বৰ বেছি মানে প্ৰস্তুত হোৱা নাছিলোঁ তুমি আহিলা আৰু মই কথাখিনি যিয়ে আছে মনত মই সেইধৰণে প্ৰকাশ কৰিছোঁ কিমান শুদ্ধ কৈছোঁ অশুদ্ধ কৈছোঁ এইটো মই চালেহে গম পাম কিনো ক'লোঁ গতিকে ধন্যবাদ জনাইছোঁ হয়তো আকৌ ভৱিষ্যতে কিবা কিবি ক'ব লগা থাকিলে অকণমান ভালকৈ ক'বলৈ চেষ্টা কৰিম গতিকে মই তুমি অহাৰ বাবে মই তোমালোকৰ এইটো কি আছিলে জাগৰণ লাইভ 18 তোমালোকৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জনাইছোঁ তোমালোকৰ এই জাগৰণ লাইভ 18 আৰু উত্তৰণ ঘটক আৰু বিভিন্ন জাতি জনগোষ্ঠী কলা সংস্কৃতি আৰু তেওঁলোকৰ জাতীয় অসমীয়া জাতিলৈ অৱদান এইসমূহ তোমালোকে সংগ্ৰহ কৰি জাতিটোক সমন্বয় কৰি জগাই তোলা এই শুভকামনা জনাই মই তোমালোকৰ অনুষ্ঠানৰ বাবে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি ধন্যবাদ আমাৰ অনুষ্ঠানো ইমানদৰে সমাপ্ত কৰিছোঁ ধন্যবাদ ইমান